Hello guys, welcome to my YouTube channel Kharge blogger. তো আজি মই বিশেষ ইমান এটা টপিক নহয় মই ধৰা ঠাইখিনি এডোখৰ মানে আপোনালোকক দেখাব চেষ্টা কৰিছো তো আপোনালোকে ভিডিওটো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণভাৱে ভিডিওটো চাওক আৰু আপোনালোকক এটা কথা কওঁ যে মোৰ ভিডিওটো আপোনালোকে চাই কেনে পাইছে তো কমেন্ট কৰি প্লিজ আপোনালোকে জনাব আৰু আপোনালোকক এটা অনুৰোধ কৰো যে ভিডিওটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো ব্লগ ভিডিওটো আৰম্ভ কৰো। তো বন্ধুসকল আমি আজি আমাৰ কাম কৰা ঠাইখিনি অলপ আপোনালোকক ভিডিওৰ জৰিয়তে দেখাম। তো আপোনালোকে চাই থাকক। বন্ধুসকল আপোনালোকে চাই আছে আমি অসমৰ পৰা ইয়াত বেংগলোৰত বৰ্তমান কাম কৰি আছো। তো আমাৰ এই কাম কৰা ঠাইখিনি অলপ আপোনালোকক ভিডিওৰ জৰিয়তে মানে দেখাব খুজি আছো। তো আপোনালোকে ভালদৰে চাওক, ভিডিওটো স্কিপ নকৰি কেনে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিওটো চাব। আপোনালোকে চাওক না কি দেখিব লগা জায়গা, ইমান ধুনীয়া জায়গাবোৰ, মানে বহুত ভাল লাগে ঠাইখিনি চাই কেনে। আপোনালোকে চাওক। আপোনালোকে চাওক না, নাজাৰা চাওক কেনেকা ধুনীয়া জায়গা। মানে বেংগলোৰৰ এইটো কেংগিৰি বুলি কয়, কেংগিৰিৰ পৰা ইমান মোটামুটি অলপমান ভিতৰত আৰু কি, কিন্তু মজা জায়গা। ইয়াত গোটেইখিনি এপাৰ্টমেণ্টে হয়। চাই আছে আপোনালোকে একটা বস্তু দেখাম ৰ'ব। আপোনালোকক একটা বস্তু দেখাম, সেইটো দেখা পাইছে না, কেৰকেটু। ইয়াত বহুত কেৰকেটু আছে। এইটো বহুত কেৰকেটু আছে ইয়াত। কিবা খাই আছে দেখিছে। এতিয়া যদি বেছি জোৰকৈ মই কথা পাতোঁ তেতিয়াহ'লে কিন্তু ই গুচি যাব। মই লাহে লাহে সেইকাৰণে কথা পাতি আছোঁ। চাওক কেনেকা দেখিছে, ইয়াত বহুত আছে কেৰকেটুৱা। আৰু ইয়াতে মই এটা বস্তু দেখিলোঁ, চাওক বেংগলোৰৰ কাঠল। বেংগলোৰত আহি কাঠল কিন্তু খাব পৰা নাই, কিন্তু কাঠলটো চাই ভাল লাগিল। আমি এতিয়া বেংগলোৰত আছোঁ, তো ঘৰত থাকিলে হয়তো কিজানি আমি খাব পালোঁ হয়। আপুনি নাজাৰা চাওক না, এইটো কিজানি কিবা বাগান গম নাপাওঁ। নাজাৰা চাওক, গোটেইখিনি এপাৰ্টমেণ্ট হয়। তো ভাল লাগে বহুত চাবলৈ। আৰু ইয়াৰে মাজত এইটো এটা কিবা মন্দিৰ হয়, কিন্তু এইটো মন্দিৰটো কি চাওক না, ভগৱান কেইটা আছে। কিন্তু আমাৰ হিন্দুৰে হয় ইয়াত, কিন্তু ভগৱান কি ভগৱান আছে নাজানো। আপোনালোকে মই চাওক কি ভগৱান এইবিলাক। আহি পালোঁ আমি কেংগিৰিৰ ভিলেজ এৰিয়াত। চাওক ভিলেজ এৰিয়া কেইবিলাক আমাৰ যেনেকা আমাৰ ঠাইতো এনেকা কাদং আছে, কিন্তু ইয়াতো আছে। আমি আহি পালোঁ। আৰু লগতে ইয়াৰে যোনটো এইটো চাওকচোন, ইটা দি বনাইছে, কিন্তু ইয়াৰে ইটাবিলাক অলপ বেলেগ টাইপৰ। কিন্তু ইটাটো কি প্লাষ্টাৰ কৰা নাই না কৰিব ইচ্ছা কৰা নাই না কি, না এইটোৱে ডিজাইন ৰাখিছে, আপোনালোকক ধৰিব পৰা নাই মই। মানে চাওকচোন, ভিলেজ টাইপ এৰিয়াটো, জংঘল আছে অলপ, ৰাতি কিজান শিয়াল ওলায়। আৰু এটা বস্তু চাওক এইটো আমি এতিয়ালৈকে খাব পৰা নাই, কিন্তু আমাৰ তো আহি আমি ঘূৰি আহিলোঁ। তাৰ পৰা অলপমান দূৰত গৈছিলোঁ, অলপমান দূৰত যাই বেছি দূৰ নগ'লোঁ আৰু মানে ঘূৰি আহিলোঁ। ভাল নালাগে, সিফালে ভিলেজ টাইপ মানে অলপ
কাদং আছে অলপ, সেইকাৰণে সিফালে নগ'লোঁ। তো ইয়াৰ মানে এইখিনি ঠাইখিনিয়ে ভাল লাগে। আপোনালোকে চাওকচোন, ইমান ধুনীয়া ঠাই, গোটেইখিনি এপাৰ্টমেণ্ট হয়, এইবিলাক এপাৰ্টমেণ্ট হয়। কোনটো মজা জেগা, যদিহে এৰাতি থাকিব পালোঁ হয় এপাৰ্টমেণ্টত, মজা হ'ল। बन रहा है। মই এইখিনি ঠাই অলপ দেখুৱাব বিচাৰিছোঁ। মানে এইটো বিয়া ভৱন হয়, বিয়া ঘৰত পাতে, কিন্তু ইয়াত মানে পাৰ্টি দিয়ে। ইয়াৰে মানুহ কি হৈছে, ইয়াৰে মানুহ মানে ঘৰৰ পাৰ্টিত যেতিয়া আহে মানুহ, ইমান ধুনীয়া লগা, গোটেই মানে লাইট লগাই দিয়ে, বহুত ধুনীয়া দেখিব লগা এইটো বিয়া ভৱন এইটো। আৰু এইটো এটা এপাৰ্টমেণ্ট হয়, আমাৰ ডিউটি কৰা জেগাৰ সন্মুখতে বহুত ডাঙৰ এপাৰ্টমেণ্ট হয়। এই লাষ্টলৈকে দেখিব হৈছে, এইটো লাষ্টলৈকে পূৰা এইটো মেইন গেটটো এইটো হয়। তো চাওক, এইটো মানে আমাৰ য'ত আমি মানে কাম কৰোঁ, ইয়াৰে আমি ইয়াতে কাম কৰোঁ। এইটো হয়, মই কাম কৰোঁ, খৰকে কাম কৰে, বিশ্ব কাম কৰে, বৰ্ম কাম কৰে। বৰ্ম বৰ্তমান আছে কেংগেৰি নহয়, নাই ডিছপেচৰ আছে। তো আমি ইয়াতে কাম কৰোঁ। তো এইটো হ'ল আমাৰ মেইন গেট। তো আপোনালোকক বেক কেমেৰাৰে দেখাই আছোঁ ৰ'ব। এইটো হ'ল আমাৰ মেইন গেট। তো মেইন গেট ইয়াতে অনলি চকলেট বনোৱা হয়। ইয়াৰ বিভিন্ন ধৰণৰ চকলেট বনোৱা হয়, কিন্তু আমি চকলেটত মানে চকলেট প্ৰডাক্টত কাম নকৰোঁ। তো সেইকাৰণে চকলেটকেইটাৰ নাম ক'ব নোৱাৰিম আপোনালোকক। তো এইটো হ'ল আমাৰ অফিচ আৰু এইটো হ'ল আমাৰ ৰুম। এইটো বহি আছে বিশ্বই। আৰু মই যে এতিয়া ভিডিঅ'টো আপোনালোকক মানে দেখুৱাই আছোঁ আৰু শ্বুট কৰি আছোঁ, এতিয়া 6:36 হ'ল, 6:36 হ'ল। তথাপি আপোনালোকে চাওক, 38 আপোনালোকে টাইমটো দেখা পাইছে 6:38। তো এতিয়ালৈকে চাওক আপোনালোকে, ইমান মানে ইয়াত পোহৰ, ইমান পোহৰ হৈ আছে, দেখিব পাই আছে, ইমান পোহৰ হৈ আছে। আজি মানে বিন্দাছ ডিউটিত আছোঁ, কিন্তু ডিউটিত নাথাকাৰ নিচিনাই। তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। তো